হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া গা পা ধুই মেলি আহিছোঁ। আৰু আজি সৰস্বতী পূজা সকলোৱেতো জানেই। তাকে আজি সোনকালে আজৰি হৈছোঁ, কাৰণ ছোৱালীক স্কুললৈ লৈ যাব লাগে। আৰু ইফালে তাই ক'ত গ'ল জানো? ক'ত গ'লা টিকলি? এইজনী অঁ, তাৰপিছত এয়া তাকে মানে আজি সৰস্বতী পূজা তাই চাদৰ মেখেলা পিন্ধিব, সেইকাৰণে কেইবাদিনৰ পৰাও তাই উৎপাত কৰি আছে। মানে তাইক চাদৰ মেখেলা লাগে, চাদৰ মেখেলা লাগে। সেইজনী এতিয়া সেয়া স্কাৰ্ফ এখনকে চাদৰ মেখেলা বনাই পেলাই সেয়া পিন্ধি আছে। তাকে মানে এইদিনাখন মাজতে হ'ল এসপ্তাহমানেই হ'লহি নেকি, তাই মানে চাদৰ মেখেলা লাগে 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 কৈ আছিলে। তাৰপিছত জ্যোতিকা বাইদেৱে বোলে কথাটো গম পাই লৈ পেলাই তাইৰ কাৰণে একে ৰাতিতে এযোৰ কাপোৰ চিলাই পেলাই ৰেডি কৰিলে। আপোনালোকে চাগে নিশ্চয় বাৰ চেনেলত দেখা পাইছে, বায়ে ভিডিঅ' দিছিলে। তাকে কাপোৰযোৰ কালি অনা হৈ গ'ল। এতিয়া এইফালে সেইজনী তাকে এতিয়া পটাপট তাইক মই উলিয়াই কৰি ৰেডি কৰি লওঁ, আৰু ময়ো কিবা এটা খাই লওঁ। ৰুটি বনালোঁ যেনিবা খোৱা হোৱা নাইকিয়া। ৰুটি চুটি খাই লওঁ, খাই মেলি লৈ পেলাই তাইকো উলিয়াই দিওঁগৈ। তাইও সেইফালে এইজনী উৎপাত কৰিয়ে আছে, তাইক মানে উলিয়াই দিব লাগে। তাতে ছোৱালী মানুহ নহয়, আৰু এতিয়া জনাও হৈছে, সেইটো কাৰণে তাইক মানে চাদৰ মেখেলা পিন্ধিবলৈ লাগে। সেইকাৰণে তাই জোখত এযোৰ চিলাই দিছে কাপোৰ এযোৰ। তাকে কাপোৰযোৰ দিলে যেনিবা মই আপোনালোকক নেদেখুৱাওঁ। এতিয়া একেবাৰে উলিয়াই লওঁ, উলিয়াই মেলি লৈ তাৰপিছত তাইক দেখুৱাই আছোঁ বাৰু কেনেকুৱা লাগিছে। টিকলি এইফালে আহা, ওচৰলৈ আহা ওচৰলৈ এইজনী এইফালে লিপষ্টিক চিপষ্টিক লগাই ৰেডিয়ে হৈ আছে চাদৰ মেখেলা পিন্ধিবৰ কাৰণে। আৰু ইফালে গাটোও বেয়া, তাই অকণমান জ্বৰ, কালিৰে পৰা অকণমান জ্বৰ নিচিনা হৈ আছে। তথাপিতো তাইক কৈছোঁ চাদৰ মেখেলা পিন্ধিলে চুৱেটাৰ পিন্ধিবলৈ, তাই নিপিন্ধে বোলে। তাই বোলে চাদৰ মেখেলা দেখাই নাপাব ন, সেইকাৰণে এতিয়া বোলে যায়। তাকে চুলিখিনি মই শুকুৱাই লওঁগৈ, ভিজাই হৈ আছে। তাকে পটাপট চুলিখিনি শুকুৱাই লওঁ, শুকুৱাই লৈ পেলাই আৰু ওলাওঁগৈ। আৰু দুপৰীয়া ভাত পানী যেনিবা আহিহে বনাম। আৰু এতিয়া খালি কাটি মেলি চব যোগাৰ কৰি থৈ যাওঁ, আহি তেতিয়া বনাম। আৰু এতিয়া বনাই থৈ গ'লেও ঠাণ্ডা হৈ যাব ন, সেইকাৰণে দুপৰীয়া আহি পেলাই তেতিয়া বনাম। আৰু আজি সেইকাৰণে গা ধুই আহিয়ে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ, নহ'লে সদায় মানে দৌৰা দৌৰি হৈ যায়, পিছতহে মনত পৰে যে ব্লগটো ষ্টাৰ্ট কৰিবলৈ থাকি গ'ল। সেইকাৰণে আজি গা ধুই আহিয়ে ওলোৱা নাইয়ে, ওলোৱা আগতে ব্লগটো ষ্টাৰ্ট কৰি লওঁ, কৰি মেলি লৈ তাৰপিছতহে আৰু তাইকো উলিয়ামগৈ, ময়ো ওলামগৈ। আৰু এইজনী স্কাৰ্ফ দি চাদৰ মেখেলা পিন্ধিছে। ছোৱালী মানুহ যে কিমান ষ্টাইল ন, কেনেকুৱা লাগিছে? এতিয়া ভাল এতিয়া কাপোৰযোৰ পিন্ধি লোৱাগে ন, তাৰপিছতহে কেনেকুৱা লাগিছে ক'ব। এতিয়া ব'লা পটাপট উলিয়াই দিওঁগৈ তোমাক ন, ব'লা। এইজনী টিকলিকৰ এখন চাদৰ মেখেলা পিন্ধিছে। এতিয়া এযোৰকে চাই লওক ৰ'বা, চাদৰখন এয়া জিন্সৰ ওপৰত চাদৰ মেখেলা পিন্ধিছে। এয়া স্কাৰ্ফ দি পেলাই সেই চাদৰ মেখেলা পিন্ধিছে। চাওঁ ঠিক পিছলৈ যোৱা অকণমান, ভাল লাগিছে। এয়া নিজে নিজে পিন্ধিছে এটাই ন, পেলাই ঘূৰি দিয়া এপাক চাওঁ। বা ধুনীয়া লাগিছে। এতিয়া ওলাই লোৱাগৈ ব'লা। এইজনী টিকলিক ওলাই ৰেডি। পৰ্দা দি দিয়া হৈ গ'ল যে, তই ধুনীয়াকৈ ঘূৰি দিয়াচোন এবাৰ পিছফালে খোপাটো, লাহেকৈ ঘূৰা। খোপাটো চাওঁ পিছফালে। ধুনীয়া লাগিছে দেই ন। টিকলিক এতিয়া সৰস্বতী পূজালৈ যাবলৈ ৰেডি ন। অঁ ধুনীয়া লাগিছে ন। টিকলিকে চাদৰ মেখেলা পিন্ধি আজি ক'ত যাবা এতিয়া? চকু চাওঁ, মুখখন চাওঁ, দেখুৱাই দিয়া এবাৰ। একদম মেকআপ চেকআপ কৰি একদম পুৰা ন। অঁ তাইক আজি ৰাজাই চিনি নোপোৱা হ'ল চাদৰ মেখেলা পিন্ধোতে ন টিকলি।
চাদৰ মেখেলা পিন্ধিলে যে সেইকাৰণে আজি ৰাজাই চিনি নাপায়, দেখিলে ভুকি আছে ন? হা? খাৰু চাৰু পিন্ধিছে, এইফালে মুখখন চাওঁ, এইফালে চকুত মেকআপ চেকআপ কৰিছে, লিপষ্টিক লগাইছে, আৰু খোপাটো চাওঁ লাহেকৈ ঘূৰি দিয়া। এইয়া খোপাত একদম ফুল চুল লগাই যাবলৈ একদম ৰেডি ন? এতিয়া ময়ো ওলালোঁ, তাইও ওলাই ৰেডি। আৰু এতিয়া যাম আৰু আমি অকণ পিছত। আৰু ল'ৰাটো গ'ল যেনিবা দেউতাকৰ স্কুললৈ। সি আমাতকৈ আগতে গ'ল, আমি ওচৰতেহে স্কুল, সেইকাৰণে যাম আৰু লাহে লাহে। কি লৈ আছে টিকলিকে হাতত? আমাৰ টিকলিকক দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ন? কেনেকুৱা লাগিছে? এইয়া জেঠাইকে দিয়া সেই কাপোৰযোৰ আপোনালোকে চাগে দেখিছে চাগে, বায়ে ভিডিঅ' দিছিলে নহয় ন টিকলি? আৰু কেনেকুৱা লাগিছে তাইক কমেণ্ট কৰি জনাব। এতিয়া আমি যাওঁ ন টিকলি? ব'লা আমি যাওঁ এতিয়া। ধুনীয়াকৈ ফুট লৈছে, লিপষ্টিক লগাইছে ন? এফালে এজনী এইয়া একে খোপা চোপা একদম ধুনীয়াকৈ ফুল চুল লগাই একদম চাদৰ মেখেলা পিন্ধি এইয়া টিকলিক ৰেডি। এইয়া ৰাজাই আজি চিনি নাপায় টিকলিকক ন? এয়া ভুকিছে। এনেই আনদিনা চিনি পায়, আজি চাদৰ মেখেলা পিন্ধিছে যে চিনি নাপায়। তাইক চিনি নাপায় আজি। এই ৰাতিপুৱাৰ পৰা চাদৰ মেখেলা পিন্ধি লৈ পেলাই যাবলৈ উৎপাত লগাই আছে, সেইকাৰণে বোলো ব'লা পটাপট যাওঁ। এইয়া ব'লা। এই আহি আছোঁ, এয়া ৰাস্তাতে আছোঁ, এইফালে ল'ৰা ছোৱালী স্কুলৰ আহি আছে। এই লাজো কৰিছে ল'ৰা ছোৱালীবিলাক, দেখিছে যে তাই মানে চাদৰ মেখেলা পিন্ধি তেনেকৈ চবৰ ওচৰলৈ অহা নহয়, ঘৰতে পিন্ধে এনেই। এতিয়া লাজ কৰিছে তাই। তই এইফালে চাই দিয়াচোন গোটেইকেইজনী। এইয়া ধুনীয়া লাগিছে দেই। তোমালোকৰ ঘৰ ক'ত? অঁ, তোমালোক এইখন স্কুলতে পঢ়া? অঁ, ব'লা। এইয়া তাই লগ পায়ে গ'লহি আহি পেলাই, সেইজনী গৈ আছে এতিয়া। চব জ্বলালোঁ, জ্বলাই পেলাই এতিয়া এয়া বহি আছোঁ। তাই লাজ কৰিছে, চাদৰ মেখেলা পিন্ধি পেলাই চবেই মাতিছে কৰিছে যে। আৰু এয়া স্কুলৰ হাই ছেকেণ্ডেৰী ষ্টাফ বাইদেউহঁত। মনে মনে অকণমান ভিডিঅ' কৰিছোঁ আৰু বেছিকৈ কৰা নাই, লাজো লাগে যে। ধূপ চুপ জ্বলালে অকণ সময় বহিলোঁ যেনিবা, বহি পেলাই এতিয়া স্কুলৰ পৰা ওলাই আহিছোঁ। আৰু ল'ৰা ছোৱালী একদম পূৰা ভিৰ, এই ল'ৰা ছোৱালী তাকে এতিয়া ঘৰলৈ যাওঁগৈ আৰু ন টিকলি ন? স্কুলৰ পৰা ঘৰলৈ আহি আছোঁ।
টিকলিকা কি কিনিলে দোকানত চাওঁ ললিপপ ন তাই আৰু সময় থাকিবলৈ লাগে মই বোলো ব'লা ঘৰত কাম আছে সেইকাৰণে লৈ গুচি আহিলোঁ আৰু এইবিলাক ল'ৰা ছোৱালী আহি আছে গৈ আছে ন টিকলি হা আজি টিকলিকে ঢেৰ ল'ৰা ছোৱালী পালে লগ ন ঘৰ আহি পাই গ'লহি আৰু টিকলি কেইজনী কাপোৰ সলাবলৈ গৈছে তাই বোলে নসলাই আজি এয়াই পিন্ধি থাকিব বোলে সেইজনী তাকে ভাত পানী বনোৱাই নাই যাওঁতে কাটি কৰি যোগাৰ কৰি থৈ গৈছিলোঁ তাকে পটাপট আৰু বনাওঁগৈ এতিয়া এইফালে কেইটা এটাই বাজিবলৈ হৈ গ'লগৈ এতিয়া পটাপট ভাতকেইটা বনাওঁগৈ আৰু গৈ পেলাই ন টিকলি ন পাপা অহা দেৰি হ'ব তাকে এতিয়া পটাপট ভাতকেইটা বনাওঁগৈ বাকী পাচলি চাচলি কাটি থৈ গৈছিলোঁৱে এইফালে বেঙেনা যাওঁতে ৰাতিপুৱাই কাটি তিয়াই থৈ গৈছিলোঁ আৰু এয়া বন্ধাকবি গাজৰ আৰু ব্ৰকলি এনেকৈ মিক্স ভাজি এখন বনাম চব ৰাতিপুৱা যাওঁতেই কাটি থৈ গৈছিলোঁ আৰু এইফালে আলু আৰু কেইখনমান পাপৰ ফ্ৰাই কৰি লওঁ তাকে নিৰামিষকৈ পটাপটে বনাই লওঁ আৰু এইফালে এই দাইলখিনি তেল মাৰি ল'লোঁ আহিয়ে দালি আৰু ভাত বনাই ল'লোঁ তাৰপিছতে এতিয়া এইফালে আলু ভাজি বেঙেনা ফ্ৰাই আৰু এয়া পাপৰ পাপৰ ভাজি কোনে কোনে এনেকৈ পলিথিনত বান্ধি থয় মই সেমেকি যায় কাৰণে এনেকৈ আগতীয়াকৈ ভাজি পেলাই পলিথিনত ভৰাই থৈ দিওঁ আৰু এইফালে এয়া দাইল আৰু এইফালে ভাজি আৰু অকণ সময় লাগিব আৰু এয়া তাৰপিছত হ'লে আৰু ভাত খাম আৰু দুপৰীয়া ভাত পানী খালোঁ খাই মেলি লৈ পেলাই তাৰপিছত আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ আৰু কাম দুটামান আছিলে তাকে কৰি মেলি ল'লোঁগৈ যাওঁতে দৌৰা দৌৰি হৈ গ'ল যে কাপোৰখিনি কিছুমান মেলাই নহ'লে তাকে মেলিলোঁ কৰিলোঁহি আৰু এতিয়া ওপৰলৈ আহিছোঁ কাপোৰ সামৰিবৰ কাৰণে আৰু তেতিয়া মনত পৰিছে যে বোলো আজি ব্লগটো কণ্টিনিউ কৰাই হোৱা নাইকিয়া আৰু এইফালে এই ল'ৰা ছোৱালী আহি আছে গৈ এতিয়ালৈকে তেহেঁতৰ সৰস্বতী পূজা শেষ হোৱাই নাইকিয়া আহি আছে গৈ আছে আৰু আমাৰ ইয়াতে কাইলৈ সৰস্বতী পূজা পিছদিনাখন মেলা হয় কুণ্ড যাত্ৰা কাইলৈৰ পৰা 2 নে 3 দিন হ'ব আৰু তাকে কাইলৈ জানো যাব পাৰোঁনে নোৱাৰোঁ চাওঁচোন বাৰু কাইলৈ যাব নোৱাৰিম চাগে কাইলৈ প্ৰথম দিনা মেলা নহয় বহুত ভিৰ হয় পাৰিলে পৰহিলৈ এবাৰ যাম এপাক যদি যাওঁ তেনেহ'লে ভিডিঅ' কৰিলেতো আপোনালোকে চাগে দেখিবই যাব পাৰোঁনে নোৱাৰোঁ যোৱা আশা ইমান নাই তথাপিতো কৈছোঁ যাওঁ বুলি কি কৰোঁ আৰু সেইটো এতিয়া চিন্তা কৰাই নাইকিয়া পৰহিলৈ গ'লে তেতিয়া ভিডিঅ' কৰিম চাব বহুত ডাঙৰ মেলা হয় সৰস্বতী পূজা পিছদিনাখন আমাৰ ইয়াতে বহুত ডাঙৰ মেলা হয় সেইকাৰণে প্ৰথম দিনাখন যাব নোৱাৰি বহুত মানুহৰ ভিৰ মানে বহুত একে শালবাৰীৰ পৰাই খোজকাঢ়ি যাব লাগে আৰু মই ইমান দূৰ খোজকাঢ়িব নোৱাৰোঁ সেইকাৰণে নাযাওঁ প্ৰথম দিনাখন ভিৰো বেছি কাৰণে এইবিলাক ল'ৰা ছোৱালী আছে ৰ'ব আৰু এইফালে ল'ৰাৰ বোলে ভোক লাগিছে তাকে ল'ৰা আৰু দেউতাকে মানে স্কুল গৈছিলে গৈ এটা প্ৰসাদ চসাদ খালে আৰু তাহাঁতে ভাত নাখালে আমি ভাত খালোঁ যেনিবা সেইদিনাখন পিঠাগুড়ি খুন্দিছিলোঁ পিঠাগুড়ি খুন্দি থোৱা আছিলে তাকে পানী পিঠাকেইটা বনাই দিওঁ দি মেলি লৈ পেলাই আৰু লগতে ব্লগটো আজি এইখিনিতে সামৰি দিওঁ তাকে পিঠাকেইটা মই বনাওঁগৈ পানী পিঠা ৰেচিপি কিনো দিম তথাপিতো ভিডিঅ'টো চাব আৰু ব্লগটো এইখিনিতে সামৰিছোঁ লগতে পাম আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই এইখিনি পিঠাগুড়ি খুন্দিছিলোঁ খুন্দি পেলাই এতিয়া এনেকৈয়ে থৈ দিয়া আছে তাকে পানী পিঠা কেইটামান বনাওঁ পানী পিঠা বনাবৰ কাৰণে এইফালে ইয়াত ধনিয়া পিঁয়াজ আৰু পিঁয়াজৰ নলা এইখিনি কাটি পেলাই থৈছোঁ আৰু এইফালে এতিয়া পানী পিঠাৰ কাৰণে পিঠাগুড়ি জোখমতে লৈ লওঁ আৰু পানী পিঠাৰ কাৰণেনো আপোনালোকক কি ৰেচিপি দেখুৱাম সকলোৱেতো জানেই কেনেকৈ বনায় তাকে মই এইখিনি এতিয়া পানী চানী দি পেলাই ভালকৈ মিক্স কৰি লওঁ এইখিনি মোৰ বেটাৰটো বনাই ৰেডি হৈ গ'ল এয়া পিঁয়াজ ধনিয়া আৰু পিঁয়াজৰ নলা আৰু নিমখ পানী দি পেলাই এনেকৈ ভালকৈ এয়া পাতলকৈ কৰিছোঁ বেটাৰটো আৰু অকণমান 2-3 চামুচমানৰ জোখাই ৰিফাইন তেল দি দিলোঁ আৰু এনেকৈ বেটাৰটো বনাই ল'লোঁ বনাই পেলাই মই 10-15 মিনিটমান ৰাখি থৈ দিম তাৰপিছতে বনাম আৰু
এইখিনি বেটাৰখিনি মই 20 মিনিটমানৰ কাৰণেই বনাই পেলাই ৰেষ্ট দিলোঁ যেনিবা। এতিয়া মই এটা এটাকৈ পানী পিঠাখিনি বনাই লওঁ। আৰু পানী পিঠাটো সকলোৱে বনাব জানে, সেইকাৰণে নেদেখুৱাওঁ। মই বনাই লওঁ, বনাই লৈ পেলাই তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ পিঠাকেইটা। এইফালে এয়া পানী পিঠা বনাই হৈ গ'ল। গোটেইখিনি হোৱাগৈ নাই যেনিবা, আৰু বনাবলৈ আছেই। কিমান ছফ্ট হৈছে চাওক, এই কিমান ছফ্ট হৈছে। তাকে এতিয়া মই চাহৰ লগত দি লওঁ। এইফালে বহুত ছফ্ট হৈছে, গৰম গৰম হৈ আছে। এতিয়া গৰমে গৰমে বনাই আছোঁ, দি আছোঁ। তাকে এয়া বাটাৰৰ লগত খাব, কোনোবাই কোনোবাই ঘিউৰ লগত খাব। তাকে এইখিনি সানি পেলাই এনেকৈ দিওঁ। তাৰপিছত মই বাকী গোটেইখিনি বনাই হোৱাগৈ নাই, আৰু এইকেইটা বনাই সিহঁতক দি লওঁ খাবলৈ। এতিয়া চাহৰ লগত এতিয়া গৰমে গৰমে খাই লওঁ।